নমস্কাৰ সতীৰ্থসকল, আজি আমি আপোনাসৱৰ সন্মুখত এগৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে চিনাকি কৰি দিম। আমি উপস্থিত আছো শিৱকুণ্ড অঞ্চলত। এই অঞ্চল জৈৱ বৈচিত্ৰ্যৰ কাৰণে চহকী এক অঞ্চল। এই অঞ্চলৰ এগৰাকী ভূমিপুত্ৰ বিজ্ঞানৰ শিক্ষক আমাৰ মৰমৰ ককাইদেউ মুনীন্দ্ৰ বৰদলৈ। আজি আমি তেখেতৰ পৰা জানিম এই অঞ্চলৰ নৈসৰ্গিক পৰিৱেশ, এই অঞ্চলৰ তাহানিতে কি আছিল, এতিয়া কি অৱস্থাত আছে, এই অঞ্চলৰ প্ৰাকৃতিক সম্পদসমূহৰ ক্ষেত্ৰত কিমান চহকী বা কিমান ক্ষতিসাধন হৈছে সেই বিষয়ে অকণ আজি আমি কথা পাতিম। আহকচোন আমি মুনীন্দ্ৰ বৰদলৈ ককাইদেউৰ লগত কথা পাতোঁ। পৰিৱেশ কৰ্মী মুনীন্দ্ৰ বৰদলৈ ককাইদেউ, আজি আমি গ্ৰীণ লাইফৰ তৰফৰ পৰা মুনীন্দ্ৰ ককাইদেউৰ সৈতে কিছু মনৰ কথা জানিম। ককাইদেউ, আপুনি এই অঞ্চলৰ ভূমিপুত্ৰ, শৈশৱৰ পৰা এই অঞ্চলতে খেলি ধূলি ডাঙৰ দীঘল হৈছে। আপুনি শৈশৱতে দেখা এই অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ আৰু বৰ্তমানৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত কি পাৰ্থক্য দেখিছে, সেই সময়ত আপুনি ইয়াত কি কি জীৱ জন্তু দেখিছিলে, কি কি উদ্ভিদ দেখিছিলে, সেই বিষয়ে অকণ কওকচোন। মই সকলোকে নমস্কাৰ জনাইছোঁ। মই সৰুৰে পৰা এই অঞ্চলটোৰ যিটো আমাৰ বৃহৎ জৈৱ বৈচিত্ৰ্য আছিলে আমাৰ অঞ্চলটো, বিশেষকৈ কপিলী পাৰলৈকে আমাৰ এই শিৱকুণ্ড যিখন পাহাৰ, ইয়াৰ পৰা একেবাৰে গোলাবিলৰ যিখন কপিলী নদী পাৰৰ যিখন আমাৰ বিল আছে, তাৰলৈকে মই এখন বৃহৎ জৈৱ বৈচিত্ৰ্য দেখা পাইছিলোঁ। তাত বিভিন্ন ধৰণৰ উদ্ভিদ আৰু প্ৰাণী মোৰ চকুত মোৰ ধৰা দিছিল। আৰু তেতিয়াৰ পৰা মই দেখিছোঁ যে সেই জীৱবিলাকৰ এটা অভূতপূৰ্ব বিলুপ্তিকৰণ, বিলুপ্ত প্ৰায় আৰু বিলুপ্তিকৰণ এই দুইটাই মই দেখা পাইছোঁ। তাৰ ভিতৰত আমাৰ বোলাবিলৰ যিবিলাক আমি চৰাই দেখিছিলোঁ, প্ৰব্ৰজিত হোৱা চৰাই, বিশেষকৈ দেওহাঁহকে ধৰি অন্যান্য যিবিলাক আমাৰ কাণকৰিকা শালিকাবিলাক আমি দেখিছিলোঁ, সেইবোৰ প্ৰায় এতিয়া আৰু নাই। আৰু মাত্ৰ দুটামান প্ৰজাতি চৰাই আমি দেখা পাওঁ, বগলী আৰু কানাই মুচৰি, এই চৰাইখিনি। আৰু আমাৰ এই পাহাৰখনতো আমাৰ ধনেশ পক্ষীৰ আগতে আমি মুকলি মাত শুনিবলৈ পাইছিলোঁ, কিন্তু এতিয়া ধনেশ পক্ষী ইয়াত দেখিবলৈ নাই। কাৰণ ইয়াৰ মূল কাৰণটো হৈছে ইয়াৰ প্ৰাকৃতিক যিবিলাক সম্পদ, এইবিলাক ক্ৰমান্বয়ে ধ্বংস পথলৈ গতি কৰিছে। আমি যিটো কাকবাঁহ বুলি কওঁ, আমি স্থানীয় নাম, এই কাকবাঁহটো ইয়াত কি হয়, ট্ৰাকে ট্ৰাকে ইয়াৰ পৰা লৈ যায় মানুহবিলাকে কাটি, ঠিকাদাৰ বা কোনোবা বেপাৰীবিলাকে, যাৰ ফলত ইয়াত বাঁহৰ সংখ্যাটো কমি আহিছে। ইয়াৰ লগতে আমাৰ ইয়াতে শাল, সোণাৰু, চেগুন, পমা গছ ইত্যাদি এই গছবিলাক আমাৰ বৰ্তমানেও আছে যদিও পূৰ্বৰ তুলনাত কিন্তু তেনেই সীমিত। ইয়াৰ লগে লগে ইয়াত আমাৰ পমা গছ আমি ইতিমধ্যে মই কৈছোঁৱেই। ইয়াৰ উপৰি আমাৰ ইয়াত কিছুমান বনৌষধি জাতীয় উদ্ভিদ আমাৰ ইয়াত পোৱা যায়, যেনেকৈ আমলখি, শিলিখা, তেনেকৈ বিভিন্ন ধৰণৰ আমাৰ যিবিলাক ঔষধি গছ, সেইবিলাক ইয়াত আচলতে সৰ্পগন্ধা আমি যিটো কওঁ, ইয়াৰ কাৰণে আমাৰ চিলভিকালচাৰ গঢ়ি দিছিলে। বৰ্তমান চিলভিকালচাৰ নাই। সৰ্পগন্ধা ইয়াত আছে নেকি? সৰ্পগন্ধা আমাৰ ইয়াতে পোৱা গৈছিল, সেইকাৰণে আমাৰ ইয়াতে এখন চিলভিকালচাৰ গঢ়ি দিছিল, কিন্তু বৰ্তমান নাই। সেই কাৰ্যসূচীটো তেওঁৰ প্ৰগ্ৰামটো শেষ কৰিছে। যাই হওক, আমাৰ ইয়াৰ বাহিৰেও আমাৰ ইয়াতে গল্ডেন ফাৰ্ণ, আমাৰ সোণালী ঢেকীয়াটো পোৱা যায়, বি ঢেকীয়া ইত্যাদিবিলাকো আছে, কিন্তু গল্ডেন ফাৰ্ণটো আমাৰ ইয়াত পোৱা যায়। বৰ্তমান বাৰু মই পাহাৰৰ ভিতৰত গৈ পোৱা নাই যদিও, কিন্তু সেই তাহানিৰ যিখন জৈৱ বৈচিত্ৰ্য, সেইখন এতিয়া বিলুপ্ত হৈছে। ইয়াত আপুনি বাঘ দেখিছিল, ৰয়েল বেংগল টাইগাৰ ইয়াত আছিল নেকি? ৰয়েল বেংগল টাইগাৰটো মই অৱশ্যে দেখা নাই ইয়াত। এনেই আপোনাৰ পূৰ্বপুৰুষসকলে কোৱা ৰয়েল বেংগল তেনেকুৱা থকা লিওপাৰ্ডটো অৱশ্যে ইয়াতে তেনেকুৱা বৰ বেছিকৈ দেখা নাই বা শুনাও নাছিলোঁ মই। কিন্তু বাঘৰ প্ৰজাতিটো আছিল যে এইটো খাটাং, কাৰণ মানুহ আগত দুই এটা মাৰিছেও। এটা সময়ত শগুনে গিজ গিজাই আছিল, শগুনৰ বাসভূমি আছিলে ইয়াতে আগত। আমি মুকলিকৈ দেখিছিলোঁ, কিন্তু শগুন বৰ্তমান প্ৰজাতি নাই। এই এলেকাত আমি যথেষ্ট গছ দেখি আছোঁ, যাতে শাল, চেগুন, বনচুম, তিতাচপা এনেধৰণৰ গছখিনি আমি প্ৰত্যক্ষ কৰিছোঁ। ইয়াৰ উপৰি দুষ্প্ৰাপ্য প্ৰজাতি কিবা গছ আছে নেকি? হুলুং গছ আছে নেকি? বা হুলুং গছটো আমাৰ ইয়াত আছিল, ধূনা গছো আছিলে যিটো, কিন্তু বৰ্তমান ধূনা গছটো আমাৰ ইয়াৰ পৰা
10-15 কিলোমিটাৰ দূৰৈত মানুহে ব্যক্তিগতভাৱে লগাইছে, সেইটো পোৱা যায়। বা পাহাৰতো অৱশ্যে আছে এই প্ৰজাতিটো। হুলুং গছো বৰ্তমান আমাৰ এইখিনিত ওচৰত নাই, শিৱকুণ্ড ইয়াত নাই, কিন্তু আমাৰ ভিতৰলৈ 2-1 মানুহেতো ৰোপণ কৰিছে। সময়ৰ ধামখুমীয়াত আমি এফালৰ পৰা সকলো হেৰুৱাই গৈ আছো। শেহতীয়াকৈ আমাৰ ইয়াত শগুনৰ পিছত কাউৰীও নাইকিয়া হৈ আহিছে। কাউৰী আমি আগতে জাক কাউৰী দেখিছিলো, এতিয়া কাউৰী চাগে কিন্তু কাউৰী প্ৰজাতিটো বৰ্তমান নোহোৱা হৈছে। আৰু কুলি বৰ্তমান আছে যদিও পূৰ্বৰ তুলনাত সংখ্যাটো মই তেনেকৈ কমিছে। বনৰ পশু পক্ষী সংৰক্ষণৰ ক্ষেত্ৰত ৰাইজক আপুনি কেনেকৈ আহ্বান জনায়? এইটো ক্ষেত্ৰত ৰাইজ সজাগতা হ'ব লাগিব। এইটো কাৰণে যে আমাৰ যিবিলাক দুষ্প্ৰাপ্য প্ৰজাতিৰ পক্ষী অলৰেডি নাইকিয়া হৈ গৈছে, এতিয়া আমাৰ কিছুমান মানে পক্ষী নিধনকাৰীয়ে সেইবিলাক তাৰমানে কি হৈছে, তেওঁলোকে অবাধে মানে পক্ষীবিলাক ধ্বংস কৰিছে বা হত্যা কৰিছে। নিধন কৰাৰ কাৰণে সেইবোৰ তাৰমানে কি যে সংখ্যাবিলাক কমিছে। ইয়াৰ লগতে আৰু এটা কথা হৈছে যে আমাৰ ঘনচিৰিকা পক্ষীটো আমাৰ নাইকিয়া হৈছে। ঘনচিৰিকা পক্ষীটো লগতে তেনেকুৱা আমাৰ বতা চৰাই বুলি কওঁ আমি, যিটো আমাৰ পথাৰত পায়। এইবিলাক পক্ষী এটা কাৰণে নাইকিয়া হৈছে যে 5G, 4G, 6G এইবিলাক যেতিয়া আমাৰ টাৱাৰ বহোৱালে, তেতিয়া তাৰ কি হয়, তাৰ ফ্ৰিকুৱেঞ্চিটো বহুত হাই হয়। আৰু সিহঁতৰ কৰ্ণপটৰবিলাক ইমান পাতল যে সিহঁতে মানে অকণমান কম্পনাংকতে সিহঁতৰ কাণবিলাক কঁপি উঠে, যাৰ কাৰণে সিহঁতে তাৰমানে সেই বাস কৰিবলৈ কাৰণে তেওঁলোকে ভয় খায়। সেইকাৰণে সিহঁতে মানে আন তেনেকুৱা কম ফ্ৰিকুৱেঞ্চি থকা ঠাইলৈ সিহঁতে মানে প্ৰব্ৰজন কৰে। দাদা এটা বৰ গুৰুত্বপূৰ্ণ কথা কৈছে যে ঘৰচিৰিকা চৰাই নাইকিয়া হৈছে। ঘৰচিৰিকা চৰাইক পৰিৱেশৰ সূচক বুলি কোৱা হয়। যিটো অঞ্চলত ঘৰচিৰিকা চৰাইৰ সংখ্যা কমি যায়, সেই অঞ্চলটোত মানুহৰো বাসোপযোগী ঠাই বুলি পৰিগণিত নহয় বা মানুহৰ উপযোগী নহয়। কিন্তু ঘৰচিৰিকা গুচি যোৱাৰ কাৰণটো হৈছে ফ্ৰিকুৱেঞ্চি কথা তেখেতে ক'লে। তাৰোপৰি মানুহৰ যিবোৰ মানে আমি আজিকালি যিবোৰ কেমিকেল ইউজ কৰিবলৈ ধৰিছো, ৰাসায়নিক কীটনাশক, ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি দিছো, ইয়াৰ এটা মূল কাৰণ। কিছুদিন পূৰ্বে আমি টুকুৰা চৰাইৰ ক্ষেত্ৰতো পাইছো, ইলেক্ট্ৰিক তাঁৰত আপুনি কোৱাৰ দৰে ফ্ৰিকুৱেঞ্চিৰ কাৰণতেই হওক বা অন্যান্য কাৰণতেই হওক, এই গ্ৰামাঞ্চল ত্যাগ কৰি দূৰৈত থকা ইলেক্ট্ৰিক তাঁৰত বা কোনোদিনে বাঁহ নোলোৱা ভেলৌ গছ বা এজাৰ গছতে লঠঙা বৃক্ষতে টুকুৰা চৰাই বাঁহ সাজিব লগা হৈছে। তাতে বাঁহ সাজি থকা আমি চনোৱাগুৰি এলেকাত প্ৰত্যক্ষ কৰিছো। ইতিমধ্যে অসমৰ ৰাইজে গম পাইছে, আমি গ্ৰীণ লাইফৰ জৰিয়তে এই কথা প্ৰচাৰো কৰিছো। গতিকে দাদাক এইখিনি কথা ধন্যবাদ জনাইছো। কিন্তু এইখিনিতে আৰু এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিম, অজগৰ হত্যা, গড় হত্যা সমানে অপৰাধ। বৰ্তমান সময়ত আপোনালোকৰ এই এলেকাত যথেষ্ট অজগৰ আছে, বিশেষকৈ ৰেটিকুলেট পাইথনৰ ৰেটিকুলেট পাইথন প্ৰজাতিৰ ৰক পাইথন আৰু বাৰ্মিজ পাইথন যথেষ্ট পৰিমাণে এই এলেকাত আছে। নেশ্যনেল হাইৱেটো থকাৰ কাৰণে এই আপোনাৰ পাইথনবোৰ হাইৱেত উঠোতে চেপি মৰাৰ আমি কেইবাটাও খবৰ পাইছো। এই ক্ষেত্ৰত আপুনি কি ক'ব? কথাটো সঁচা, কিন্তু ইয়াত এটা কথা জড়িত হৈ আছে যে মই যিটো ক'লোঁ, যিটো আমাৰ হাই ফ্ৰিকুৱেঞ্চিবিলাক, সেইটো প্ৰভাৱটো আছেই। তাৰপৰা মানুহবিলাকে কি হয় যে তেওঁলোকৰ যিবিলাক খাদ্য, সেই জীৱবিলাকৰ যিবিলাক খাদ্য প্ৰচুৰ পৰিমাণে মানে নাপায়, নাটনি হয়। সেইকাৰণে ঠাই বিশেষে তেওঁলোকে সলনি কৰিব লগা হয় ঠাইবিলাক। আৰু বিশেষকৈ খাদ্যই মূল কাৰণ বুলি মই এই অঞ্চলত আপুনি এতিয়ালৈকে কি কি পখিলা প্ৰজাতি দেখা পাইছে আৰু কি কি ইনচেক্ট তথা পোক পৰুৱাৰ কি কি স্পেচিছ পাইছে ইয়াতে এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমাৰ যিটো কপিলীপৰীয়া অঞ্চল, সেইটোত আগতে আমি আমাৰ জেঠ আষাৰত যেতিয়া আমাৰ বাও ধানবিলাক মানুহে কৰে, তেতিয়া অসংখ্য আমি মানে ফৰিং দেখা পাইছিলোঁ। যিবিলাক ফৰিং আমি কাকতি ফৰিং বুলি কওঁ, গান্ধী পোক বুলি কওঁ, তাৰপাছত আমাৰ গাগিনী বুলি কওঁ, এইবিলাক সাধাৰণতে এতিয়া নাই আৰু। এইবোৰ আমি একদম মুক্ত মনে এসময়ত মানে পথাৰত ধৰিছিলোঁ। গতিকে তাৰ বাহিৰেও আমি পখিলা মই 80 চনলৈকে পখিলাবিলাক মই দেখা পাইছোঁ। সেই গোটেই পখিলাবিলাক জাক উৰি ফুৰে, বিভিন্ন ৰঙৰ পখিলা। কিন্তু বৰ্তমান সেই পখিলাবিলাক নাই। কিন্তু মই ইয়াৰ আগতে কৈছোঁৱেই যে পখিলা মেইনলি আমাৰ যিবিলাক মানে হাই ফ্ৰিকুৱেঞ্চি যিবিলাক আমাৰ বিদ্যুৎ চুম্বকীয় বিকিৰণ যিবিলাক আমাৰ টাৱাৰ বহাইছে, সেইবিলাক সাধাৰণতে উচ্চ কম্পনাংক হোৱাৰ কাৰণে, সিহঁতৰ কৰ্ণপটবিলাক পাতল হোৱাৰ কাৰণে সেইবিলাকে ভয় খাই মানে বিভিন্ন ধৰণৰ ঠাইলৈ উৰি গৈছে বা বংশ বিস্তাৰ কৰিছে। এই এলেকাটোত তিৱা ভূমিপুত্ৰসকলৰ বাদেও আৰু কি কি জনগোষ্ঠীৰ মানুহে বসবাস কৰে, তেওঁলোকৰ জীৱিকা কি, এই বিষয়ে অকণমান ক'ব লাগিব। ইয়াত সাধাৰণতে তিৱা সম্প্ৰদায়ৰ উপৰিও ইয়াতে নেপালী, বেংগলী সম্প্ৰদায় আছে, কোচ সম্প্ৰদায় আছে, গাৰো আছে, আৰু
ডিমাচা দুই এঘৰ আছে বাৰু, কিন্তু আমাৰ এই গোটেই লোকসকলে কৃষিজীৱী প্ৰধানত আৰু চাকৰিয়ালৰ সংখ্যাটো খুব বেছি 10% মান হ'ব। গতিকে কৃষিৰ ওপৰতে নিৰ্ভৰশীল তেওঁ। এই মানুহখিনিৰ মাজত অন্যান্য বেলেগৰ মানুহ আহি হওক বা আমাৰ স্থানীয়সকলেই হওক, ইয়াত যিবোৰ আমাৰ সংৰক্ষিত বনাঞ্চলৰ গছ গছনি আছে, এই গছ গছনিবোৰ কটা হয় বুলি এইটো ক্ষেত্ৰত এটা কথা ক'বই লাগিব যে অঞ্চলটোৰ আমি যেতিয়া সৰু আছিলোঁ বা শৈশৱতে মই নিজেও পাহাৰলৈ আহিছিলোঁ, তেতিয়া আমি নিজৰ লগা খৰি দুই এডাল কাটিছিলোঁ বা গাঁও অঞ্চলৰ ৰাইজে লিখিছোঁ। বৰ্তমান আমাৰ বন বিভাগৰ এটা ভাল পদক্ষেপ লৈছে তেওঁলোকে, যে বনাঞ্চলটো সংৰক্ষণ কৰিব লাগে, কিন্তু সেইটো ভাল পদক্ষেপ। তেওঁলোকে দিনে ৰাতিয়ে পহৰা দি তাক সংৰক্ষণ কৰিছে। কিন্তু ইয়াৰ পৰা কেৱল আমাৰ স্থানীয় ৰাইজে উপকৃত হোৱা দেখিছোঁ খৰিকেইডালৰ। এয়া আছিল মুনীন্দ্ৰ বৰদলৈ, এগৰাকী বিজ্ঞান শিক্ষক, তাৰোপৰি এগৰাকী সাংস্কৃতিক কৰ্মী তেখেতৰ সৈতে আমি আজি কিছু মনৰ কথা পাতিলোঁ পৰিৱেশ সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত। তেখেতৰ যথেষ্ট ব্যস্ততাৰ মাজতো আমাক যিকণ সময় আমালৈ আগবঢ়ালে, তাৰ কাৰণে আমি তেখেতলৈ গ্ৰীণ লাইফ পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰি আজি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।